নমস্কাৰ এনএম টিভিলৈ স্বাগতম জনাইছো। ৰাজ্যত বিহুৰ অনুষ্ঠান চলি আছে আৰু এইবাৰৰ বিহু অনুষ্ঠানত দেখা পোৱা গৈছে যে ইটোৰ পাছত সিটোকৈ বিহুৰ অনুষ্ঠানবিলাকত বিতৰ্ক সৃষ্টি হৈছে। ইটোৰ পাছত সিটোকৈ অবাঞ্ছিত ঘটনা সংঘটিত হৈছে। এইবাৰ ফিলবাৰীত সংঘটিত হৈছে এক অবাঞ্ছিত ঘটনা, কিয়নো মহিলা হুঁচৰি দলক নিমন্ত্ৰণ কৰি আনি হুঁচৰি পৰিৱেশন কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ফিলবাৰীত এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। বিহুৰ বতৰ যেহেতু বিহুৰ এক অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানত এটা মহিলা হুঁচৰি দলক আমন্ত্ৰণ জনোৱা হৈছিল হুঁচৰি পৰিৱেশনৰ কাৰণে। কিন্তু আমন্ত্ৰণ জনোৱাৰ পিছতো সেই মহিলাৰ দলটিক হুঁচৰি বা তেওঁলোকৰ যিসমূহ পৰিৱেশন আছিল সেই পৰিৱেশন কৰিবলৈ দিয়া নহল আৰু তাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমাৰ হাতত সেই মহিলা দলটোৰ নেতৃত্বত থকা সকলৰ মন্তব্য আছে। সেই মন্তব্য পোনপটীয়াকৈ আপোনালোকক শুনাইছো। আচলতে পৰাগ সাংস্কৃতিক গোষ্ঠী 2015 চনৰ পৰাই জন্ম লগ্নৰ পৰাই গুৰুজনাৰ আদৰ্শ যি আমাৰ সংস্কৃতি দি থৈ গৈছে, ভাওনাৰ পৰা আদি কৰি আমি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ পৰা বিভিন্ন অঞ্চলত আমি ফিলবাৰীৰ পৰা সমূহ শিশুসকলক একত্ৰিত কৰি অসম ভিত্তিক ভাওনাৰ লগতে আমাৰ যি কলা কৃষ্টি সংস্কৃতি আছে সেই সকলো দিশতে আমি যেনেকৈ পাৰোঁ আমাৰ যি প্ৰজন্ম আছে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। ঠিক এইদৰে এইবাৰো আমি আচলতে আমাৰ যি হুঁচৰি আমাৰ যুৱতীসকলক, যি যুৱতী একচুৱেলি নহয়, তেওঁলোক কিশোৰী হৈ আছে, কিশোৰীসকলক ঢোল পেঁপা গগনা সুতুলি সকলোখিনি শিকাই সম্পূৰ্ণ মানে এটা পূৰ্ণ হুঁচৰি দল আমি তৈয়াৰ কৰি লৈছোঁ। আৰু সেই মৰ্মে তেওঁলোকে আচলতে বিভিন্ন মঞ্চ পাইছে, ৰাইজে তেওঁলোক আদৰি লৈছে, তেওঁলোকৰ যি পাৰদৰ্শিতা আছে তেওঁক ৰাইজে শলাগিছে। কিন্তু আচলতে আজি এক ব্যক্তিক্ৰমী ঘটনা আমাৰ লগত ঘটি গ'ল। আজিও ঠিক তেনেদৰে আমাক এটা অনুষ্ঠানে আমাক নিমন্ত্ৰণ কৰিছিল। তালৈতো তেওঁলোকৰ নিমন্ত্ৰণ ক্ৰমে আমি আহিছিলোঁ। অহাৰ পিছত আচলতে কি হ'ল কি নহ'ল আমি সঠিক নাজানো। তথাপিতো তেওঁলোকে কোৱা মতে যে গাভৰু হৈ ধুতি পিন্ধাৰ বাবে তেওঁলোক আচলতে আজি অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ দিয়া নহ'ল। আজিৰ দিনতো আচলতে এনেধৰণৰ মানে যি লিংগকেন্দ্ৰিক আমাৰ বৈষম্যতাত আছে, তেনেকুৱাবিলাক আজিও চলি থকাৰ কাৰণে দুখ পাইছোঁ। আচলতে আমাৰ অভিভাৱকসকল আছে যাৰ ঘৰত ধৰি লওক পুত্ৰ সন্তান নাথাকে, তেওঁলোকৰো গাভৰু আছে, তেওঁলোকৰো আচলতে মনত কিবা এটা হেঁপাহ থাকে। তেওঁলোকে এই গাভৰুবিলাকে আহি পিনি যদি ঢোলটো বজায় নিজৰে মনটো ভাল লাগে। গতিকে আমি সেই সকলোবোৰ আচলতে আজিকালি এৰিবলৈ হ'ল। গতিকে আজি এই ঘটনাটোৰ বাবে আমি বহুত দুখ পাইছোঁ। তাকে কৰিব নিবিচাৰোঁ। আমি পুত্ৰ সন্তান যেনেকুৱা ঠিক কন্যা সন্তান আমাৰ কাৰণে তেনেকুৱা। আৰু যেনেকৈ মানে আমাৰ সমাজত এটা কথা আছে যে মহিলাসকলে সেই ৰান্ধনীশালত থাকিব লাগে। কিন্তু আজি নয়নজ্যোতিয়ে মাষ্টাৰ চেফলৈ গৈ আমাৰ যেনেদৰে মানে উইনাৰ হৈ আহিলে, ঠিক তেনেকৈ আমি ঢোল তাল খোল বা অন্যান্য যিবিলাক বাদ্য আছে সকলো বাদ্য ছোৱালীও যে বজাব পাৰে আৰু ল'ৰাৰ সমানে ছোৱালীও কোনো ক্ষেত্ৰতে তল পৰি থকা নাই, সেই কথা আমি দেখাব বিচাৰোঁ। সেইটোৱে আমি ক'ব বিচাৰোঁ। আজি কি হ'ল? ছোৱালীয়ে ঢোল বাদ্য বজাব নালাগে, ধুতি পিন্ধি পেলাই সেইটো কথাই কৈছিলে। কিন্তু আমি সেইটো কথা আমি বিৰোধিতা কৰোঁ, কিয়নো আমি ছোৱালী হৈও সকলো কাম কৰিব যিহেতু পাৰে আৰু ছোৱালী হয় যিহেতু এইটো গায়ন বায়নো গাইছে, খোলো বজাইছে। আৰু কিয় ল'ৰাই দেখোন সজোৱা বিহুৱতী নাচিছে বা ল'ৰাই দেখোন মেখেলা চাদৰ পিন্ধি ভাওনাত অভিনয় কৰিছে, গতিকে ছোৱালীটো ঢোল বজাব পাৰে। আমি সেইটো কথা তেওঁলোকৰ বিৰোধিতা কৰিছোঁ আৰু আমি আমাৰ অনুষ্ঠানটো আমি এনেকৈ ছোৱালীবিলাকৰ সদায় আগবঢ়াই নিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ।